যোগে কেনেকৈ গাড়ীৰ ওনাৰশ্বিপ ট্ৰান্সফাৰ কৰিব পাৰিব ইয়াৰ ফুল প্ৰচেছ মই এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। গাড়ীৰ ওনাৰশ্বিপ ট্ৰান্সফাৰ কৰাৰ বাবে আপোনাৰ পৰিবহণ অফিচিয়েলি ৱেবছাইটত আহিব লাগিব আৰু এইটো পেজৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ আপোনালোকে এইটো পেজত আহিব পাৰে। অলপ তলফালে আহিব, ইয়াত চাওক দিয়া হৈ আছে ভিকেল ৰেজিষ্ট্ৰেশ্যন, ইয়াত ক্লিক কৰি দিব। যেতিয়া ইয়াত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰি দিব। যেতিয়া ষ্টেটটো সিলেক্ট কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া হৈ আছে ভিকেল ৰেজিষ্ট্ৰেশ্যন নং, ইয়াত ক্লিক কৰি দিব আৰু ইয়াত গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহুৱাই দিব। তাৰপিছত প্ৰচেডত ক্লিক কৰি দিব। যেতিয়া প্ৰচেডত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত 8টা সাৰ্ভিস দিয়া হৈ আছে। আপুনি এই 8টা সাৰ্ভিসৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। যদি এইকেইটা সাৰ্ভিসৰ অনলাইন আপুনি আধাৰ KYC ৰে কৰে তেনেহলে RTO অফিসত যাব নালাগে। তাৰপিছত ইয়াত ওকেত ক্লিক কৰি দিব। যেতিয়া ওকেত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া হৈ আছে সাৰ্ভিস, তলত চাওক দিয়া হৈ আছে RC ৰিলেটেড সাৰ্ভিস, ইয়াত এপ্লিকেশ্যন ফৰ ট্ৰান্সফাৰ অফ ওনাৰশ্বিপ, ইয়াত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চেচিছ নম্বৰ বহুৱাব দিছে, লাষ্ট 5 চেচিছ নম্বৰ ইয়াত বহুৱাই দিব লাগিব। তাৰপিছত ভেৰিফাই ডিটেইলছত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। অলপ তলফালে আহিব, ইয়াত চাওক দুটা অপশ্যন দিয়া হৈ আছে। এটা হ'ল ইউজ মোবাইল নম্বৰ OTP আৰু এটা হ'ল ইউজ আধাৰ। যেহেতু আমি RTO অফিসত নোযোৱাকৈ গাড়ী ট্ৰান্সফাৰ কৰিব বিচাৰি আছোঁ, সেইকাৰণে আমাৰ ইউজ আধাৰটো সিলেক্ট কৰি দিব লাগিব। তাৰপিছত ইয়াত দুটা অপশ্যন আহিছে, ইয়াত আধাৰ নম্বৰটো সিলেক্ট কৰি দিব। তাৰপিছত যিজনে গাড়ী বিক্ৰী কৰি আছে গাড়ীৰ ওনাৰশ্বিপৰ আধাৰ নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত এইটো বক্সত টিক চিন লগাই দিব। তাৰপিছত অলপ তলফালে আহিব, ইয়াত গেট OTPত ক্লিক কৰি দিব। যেতিয়াই গেট OTPত ক্লিক কৰি দিব আপোনাৰ আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে সেইটো মোবাইল নম্বৰত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব। এইটো OTP আপোনাৰ মোবাইল নম্বৰতো পঠিয়াব পাৰে বা যদি আপোনাৰ ইমেইল ID আধাৰ কাৰ্ডৰ লগত লিংক থাকে ইমেইল IDটো পঠিয়াব পাৰে। যেহেতু মোৰ OTPটো ইমেইল IDত পঠিয়াইছে, ইয়াৰ পৰা মই লৈছোঁ। তাৰপিছত ভেলিড OTPত ক্লিক কৰি দিব। যেতিয়া ভেলিড OTPত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাব। ইয়াত চাওক দিয়া হৈ আছে ট্ৰান্সফাৰ অফ ওনাৰশ্বিপ, ইয়াত টিক চিন লগাই দিব। তাৰপিছত অলপ তলফালে আহিব, ইয়াত চাওক দিয়া হৈ আছে ট্ৰান্সফাৰ বায়াৰ ডিটেইলছ, যিজনে গাড়ীটো কিনিছে তেখেতৰ ডিটেইলছটো ইয়াত দিব লাগে। ইয়াত ক্লিক কৰি দিব। তিনিটা অপশ্যন আহিব, যেহেতু আপুনি গাড়ীটো চেল কৰি আছে এই চেলটোত সিলেক্ট হৈ আছে এনেকৈ ৰাখি দিব। তাৰপিছত নিউ উইনাৰ চিৰিয়াল, এইটো গাড়ীৰ দ্বিতীয় নম্বৰ উইনাৰ হ'ব তেখেত। তাৰপিছত নিউ উইনাৰ নেম, ইয়াত নেমটো লিখি দিব লাগিব। আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে, যিজনে গাড়ীটো কিনি আছে তেখেতৰ আধাৰ কাৰ্ডত যেনেকৈ নাম লিখা আছে সেম তেনেকৈ ইয়াত নামটো বহুৱাই দিব। তাৰপিছত ইয়াত ওনাৰশ্বিপ টাইপ, ইয়াত ইণ্ডিভিজুৱেলটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত দেউতাকৰ নামটো লিখি দিব। তাৰপিছত নিউ উইনাৰ কেটাগৰীটো ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছত কিমান টকাত গাড়ী বিক্ৰী কৰিছে এমাউণ্টটো ইয়াত বহুৱাই দিব। তাৰপিছত যি তাৰিখে গাড়ীটো বিক্ৰী কৰিছে তাৰিখটো ইয়াৰ পৰা বহুৱাই দিব। তাৰপিছত নিউ উইনাৰ বায়াৰ মোবাইল নং, ইয়াত যিজনৰ তাত গাড়ীটো বিক্ৰী কৰিছে তেখেতৰ মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত ইয়াত দিয়া হৈ আছে এড নমিনি ডিটেইলছ, যদি আপুনি নমিনি ডিটেইলছ দিব খোজে তেনেহ'লে ইয়েছত ক্লিক কৰি দিব পাৰে, নহ'লে ইয়াত নোট ৰাখি দিব। তাৰপিছত এণ্টাৰ আধাৰ ডিটেইলছ বায়াৰ, যিজনৰ তাত গাড়ী বিক্ৰী কৰি আছে তেখেতৰ আধাৰ ডিটেইলছটো ইয়াত বহুৱাব লাগিব। ইয়াৰ বাবে ইয়াত আধাৰ নম্বৰত সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব। তাৰপিছত এইটো বক্সত টিক চিন লগাই দিব। তাৰপিছত গেট OTPত ক্লিক কৰি দিব। যেতিয়া গেট OTPত ক্লিক কৰি দিব তেতিয়া যিটো আধাৰ নম্বৰ বহুৱাইছে এইটো আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন আছে সেইটো মোবাইল নম্বৰত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব। তাৰপিছত ভেলিড OTPত ক্লিক কৰি দিব। যেতিয়া ভেলিড OTPত ক্লিক কৰি দিব তেতিয়া ইয়াত চাওক লিখা দেখুৱাইছে আধাৰ ভেলিডেশ্যন ছাকচেছফুলি। তাৰপিছত অলপ তলফালে আহিব, ইয়াত চাওক দিয়া হৈ আছে এড্ৰেছ ডিটেইলছ, যিজনৰ তাত গাড়ীটো বিক্ৰী কৰি আছে তেখেতৰ পাৰ্মানেণ্ট এড্ৰেছটো ইয়াত বহুৱাই দিব লাগিব। ইয়াত ঘৰ নম্বৰটো বহুৱাই দিব, ইয়াত ভিলেজটো বহুৱাই দিব, ইয়াত লেণ্ডমাৰ্ক বা পুলিচ ষ্টেচন,
তাৰপিছত ইয়াত ষ্টেটটো সিলেক্ট হৈ আছে আসাম এনেকৈ ৰাখি দিব তাৰপিছত ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি দিব তাৰপিছত ইয়াত পিন কোড বহুৱাই দিব তাৰপিছত অলপ তলফালে আহিব ইয়াত ইন্স্যুৰেন্স ডিটেইলছ গাড়ীৰ যেটো ইন্স্যুৰেন্স আছে এনেকৈ থাকিব গাড়ী ট্ৰান্সফাৰ কৰিবলৈ হলে আপোনাৰ ইন্স্যুৰেন্স কাগজপাতি গাড়ীৰ সব ঠিক থাকিব লাগিব ফিজ পেনেল এটো আপোনাৰ ট্ৰান্সফাৰ কৰাৰ বাবে এটা ফিজ দিব লাগিব টোটেল পেমেন্টটো হল আপোনাৰ 225 টকা ইয়াত সেভ এজ ড্ৰাফট ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত ওনাৰশিপৰ সকলো ডিটেইলছ আছে আপুনি পঢ়ি চাব পাৰে তাৰপিছত এইটো বক্সত টিক চিন লগাই দিব কনফাৰ্ম ডিটেইলছত ক্লিক কৰি দিব তাৰপিছত এনেকুৱা আহিব ইয়াত ওকে কৰি দিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত ই গ্ৰাছ সিলেক্ট কৰি দিব তাৰপিছত এইটো বক্সত টিক চিন লগাই দিব তাৰপিছত কন্টিনিউত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা আহিব ইয়াত আপোনালোকে বেংকটো সিলেক্ট কৰি দিব তাৰপিছত ইয়াত এগ্ৰি কৰি দিব তাৰপিছত প্ৰসেস ফৰ পেমেন্টত ক্লিক কৰি দিব তাৰপিছত ইয়াত পেমেন্ট কৰাৰ বাবে দুটা অপচন আহিব এটা হল ইন্টাৰনেট বেংকিং আৰু এটা হল এটিএম ডেবিট কাৰ্ড এসবিআই আপুনি যেটো সিলেক্ট কৰে এটা সিলেক্ট কৰি দিব তাৰপিছত সাবমিটত ক্লিক কৰি দিব তাৰপিছত ইয়াত একাউণ্ট নম্বৰটো বহুৱাই দিব তাৰপিছত এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব তাৰপিছত প্ৰসেসত ক্লিক কৰি দিব যেতিয়া প্ৰসেসত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা ওটিপি পঠিয়াব ওটিপিটো ইয়াত বহুৱাই দিব তাৰপিছত কনফাৰ্মত ক্লিক কৰি দিব তাৰপিছত ইয়াত টিক চিন লগাই দিব তাৰপিছত কনফাৰ্মত ক্লিক কৰি দিব তাৰপিছত ইয়াত ডেবিট কাৰ্ডৰ এক্সপায়াৰি ডেটটো বহুৱাই দিব তাৰপিছত ইয়াত হোল্ডাৰ নেমটো লিখি দিব ইয়াত পিন কোডটো বহুৱাই দিব তাৰপিছত এইটো ক্যাপচাৰ ইয়াত বহুৱাই দিব তাৰপিছত প্ৰসেসত ক্লিক কৰি দিব যেতিয়া কনফাৰ্মত ক্লিক কৰি দিব অলপ সময় ওয়েট কৰিব লাগিব তাৰপিছত কনফাৰ্ম কৰি দিব আপোনাৰ পেমেন্ট কমপ্লিট হৈ যাব যেতিয়া আপোনালোকে পেমেন্ট কমপ্লিট কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত তিনটা সেটআপ আছে সেটআপ 1 সেটআপ 2 সেটআপ 3 আপোনালোকে সেটআপ 1ত ফৰ্ম 29 ফৰ্ম 13 ফৰ্ম 35 পিন ৰিসিভ এইকেইটা আপোনালোকে পিন কৰিব লাগিব আৰু সিগনেচাৰ কৰি ৰাখি স্ক্ৰিন কৰি থব লাগিব এইকেইটা আকৌ আপলোড কৰিব লাগিব এইকেইটা ফৰ্ম আপুনি ডাউনলোড কৰাৰ বাবে ফৰ্ম 29 ইয়াত ক্লিক কৰিব এটো ফৰ্ম ডাউনলোড হৈ যাব আৰু প্ৰিন্ট কৰি দিব তাৰপিছত ফৰ্ম 13 ইয়াত ক্লিক কৰি দিব আপোনাৰ এটো ফৰ্ম ডাউনলোড হৈ যাব এনেকৈ আপুনি সকলোকেইটা ডাউনলোড কৰি ল'ব তাৰপিছত আপলোড ডকুমেন্টছৰ বাবে ইয়াত আপলোড ডকুমেন্টত ক্লিক কৰি দিব লাগিব যেতিয়া ডকুমেন্ট আপলোডত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত যেকেইটা দিয়া হৈ আছে সকলোকেইটা ডকুমেন্টছ আপোনাৰ আপলোড কৰিব লাগিব প্ৰথমতে আছে এড্ৰেছ প্ৰুফ ইয়াত চুইচ ফাইলত ক্লিক কৰি ইয়াত ডকুমেন্টছটো আপলোড কৰি দিব যেতিয়া আপলোড হৈ যাব এনেকুৱা আহিব এনেকৈ আপুনি গুটিখিনি ডকুমেন্টছ আপলোড কৰি দিব এড্ৰেছ প্ৰুফ তাৰপিছত ফৰ্ম 29 তাৰপিছত ফৰ্ম 13 ইন্স্যুৰেন্স সাৰ্টিফিকেট এনেকৈ আপুনি সকলোকেইটা ডকুমেন্টছ ইয়াৰ পৰা আপলোড কৰি দিব এনেকৈ আপোনালোকে সকলোকেইটা ডকুমেন্টছ আপলোড কৰি দিব ডকুমেন্টছ আপলোড কৰি দিয়াৰ পিছত প্ৰসেস ফাদাৰত ক্লিক কৰি দিব যেতিয়া প্ৰসেস ফাদাৰত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা আহিব আপোনালোকে ইয়াত ফাইনাল সাবমিটত ক্লিক কৰি দিব যেতিয়া ফাইনাল সাবমিটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা চাওক ফাইনাল সাবমিট সাকসেসফুলি লেখা দেখুৱাইছে আপোনাৰ এপ্লিকেশন কমপ্লিট হৈ গল আপুনি যদি আকৌ ষ্টেটাস চেক কৰিব বিচাৰে ইয়াত ষ্টেটাসত ক্লিক কৰি আপোনালোকে এইটো ষ্টেটাস চেক কৰিব পাৰে এনেকৈ আপোনালোকে ঘৰত বহি গাড়ী উইনাৰ ট্ৰান্সফাৰ কৰিব পাৰে যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি